নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ চেপিজ ব্লগলৈ আৰু মই আজি অকণমান টাউনলৈ বুলি ওলাই আহিছোঁ ভাবিলোঁ আপোনালোককো লগত লৈ যাওঁ সেয়েহে ভিডিঅ'টি কৰিলোঁ আৰু চাই যাওকচোন মই টাউনত গৈ কি কৰোঁ। এতিয়া মই এই জেগাডোখৰলৈ আহিছোঁ। চিনি পাইছেনে সকলোৱে? আমাৰ গড়ালিখন বহুত ব্যস্ত ৰাজপথ হয় এইটো। এয়া দেখিছেনে ইমান ভিৰ, গৰমো যথেষ্টখিনি আৰু লগতেতো কৰোণা মহামাৰী আছে। আৰু মই অৱশ্যে এটা বিশেষ কামতহে আহিছিলোঁ অকণমান ওলাই। এতিয়া মই আহিলোঁ বৰুৱা চাৰিআলিলৈ। আমাৰ যোৰহাটৰ মাজমজিয়াত অৱস্থিত বৰুৱা চাৰিআলি সকলোৰে পৰিচিত আৰু সকলোৱে নিশ্চয় এবাৰ হ'লেও এই জেগাডোখৰলৈ ভুমুকি মাৰিছেই। বৰষুণো পৰিবলৈ আৰম্ভ কৰিছে। পাপা এটা কামত অকণমান বাহিৰলৈ যোৱাৰ বাবে মই গাড়ীতে বহি থাকিলোঁ। এয়া চিপচিপকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে। চাৰিওফালৰ পৰা আন্ধাৰ হৈ আহিছে। এতিয়া আমাৰ কাম হৈ গ'ল। বৰষুণ দি আছে, তাৰ মাজতে মই এইফালে আহিছোঁ অকণমান। এই জেগাডোখৰ সকলোৱে ভাল পায় আৰু চাৰিওফালে সেউজীয়া। মোৰ কিন্তু খুবেই প্ৰিয় এই ৰাস্তাটো। আৰু এই ৰাস্তাটোত এয়া কাষতে আছে JB কলেজখন, বহুত পুৰণি এখন কলেজ আৰু সকলোৰে পৰিচিত। এইফালে কাষতে আছে আমাৰ কোৰ্ট ফিল্ডখন। সকলোৱে নিশ্চয় এবাৰ হ'লেও কোৰ্ট ফিল্ডলৈ আহিছেই। মোৰ কিন্তু এই ৰাস্তাটো সঁচাকৈ বহুত বেছি ভাল লাগে। এতিয়া আমাৰ সকলো কাম শেষ আৰু এতিয়া আমি ঘৰলৈ বুলি আগবাঢ়িছোঁ। তেন্তে ঘৰত লগ পাম। আৰু এতিয়া আহি ঘৰ পালোহি, ভাবিলোঁ মই এটা কেক বনাওঁ আৰু কেকটো কিয় বনাম আপোনালোকে নিশ্চয় গম পাব। এয়া মই গাখীৰ ল'লোঁ, ৰিফাইণ্ড অইল ল'লোঁ, ময়দা ল'লোঁ আৰু এয়া চেনিখিনি মই মিক্সিত গুড়া কৰি লৈছোঁ। এনেদৰে চেনিবোৰ কিনিবলৈও পোৱা যায়। মই এই কাপটোৰে জোখবোৰ লৈছোঁ আৰু জোখবোৰ মই লিখি দিছোঁ। এয়া আমাৰ বেকিং ছ'ডা, কণী, বেকিং পাউডাৰ, চকলেট এচেঞ্চ আৰু কোকো পাউডাৰ। মই ইয়াত কণী 2টা দেখাইছোঁ, মই 3টা ব্যৱহাৰ কৰিছোঁ। এতিয়া মই এটা বাতি ল'লোঁ আৰু তাৰ ওপৰত কণী 3টা ভাঙি লৈছোঁ। এতিয়া মই কণীকেইটাৰ ওপৰত অইলখিনি দি দিছোঁ আৰু অইলখিনি দিয়াৰ পিছত মই এইখিনি ভালদৰে ফেটি ল'ব লাগিব। এয়া মই কণীখিনি ফেটিবৰ কাৰণে এই ইলেক্ট্ৰিক বিটাৰটো ইউজ কৰিছোঁ। এনেদৰে 5 মিনিটমানৰ কাৰণে বিট কৰি ল'ব লাগিব। এতিয়া ইয়াৰ কালাৰটো চেঞ্জ হৈ গৈছে আৰু ফোম আহি গৈছে আৰু এইখিনি আমাৰ এতিয়া হৈ গৈছে। ইয়াৰ ওপৰত মই চুগাৰখিনি দি দিছোঁ আৰু এতিয়া মই আকৌ এইখিনি বিট কৰি ল'ব লাগিব। চুগাৰ দিয়াৰ পিছত বেছি টাইমৰ কাৰণে বিট কৰিব নালাগে, জাষ্ট মিক্স হ'লেই হৈ যাব। এতিয়া আমাৰ এইখিনি হৈ গ'ল আৰু এতিয়া মই এখন চেকনি ল'লোঁ আৰু তাৰ ওপৰত ময়দাখিনি দি লৈছোঁ। এনেদৰে চেকনিৰে চালি ল'লে ময়দাৰ ভিতৰত কোনো গুটি গুটি বান্ধি নাথাকে, নহ'লে পিছত কেকত ভালদৰে মিল নাখাব আৰু কেকটো
ভাল নহ'ব। আৰু লগতে মই ওপৰত অকণমান কোকো পাউডাৰ দি দিছোঁ। আৰু অকণমান বেকিং পাউডাৰ আৰু অকণমান বেকিং সোডা। এতিয়া মই এইখিনি ভালদৰে চালি ল'লোঁ। আৰু মই এইখিনিৰ ওপৰত এইখিনি দি দিছোঁ ময়দাখিনি। আৰু এতিয়া এনেদৰে হাতেৰে ফেটি লৈছোঁ। মই ইয়াত ইলেক্ট্ৰিক বিটাৰ ইউজ কৰা নাই, যিহেতু ইলেক্ট্ৰিক বিটাৰৰ প্ৰচেছটো অলপমান ফাষ্ট হয়, হাতেৰে কৰিব লাগে এইখিনি কাম। আৰু মই অকণমান কৰি দি গৈছোঁ আৰু ভালদৰে মিহলাই গৈছোঁ। এয়া চাওকচোন, মই গোটেইখিনি দি ল'লোঁ আৰু তাৰপিছত আমাৰ কেকৰ কনচিষ্টেঞ্চিটো বহুত বেছি ঠিক হৈ গৈছে, বহুত বেছি ডাঠ হৈ গৈছে। ইয়াত মই অকণমান নিমখ দি দিছোঁ, বেছিকৈ নহয়, অকণমান নিমখ দিব, যিহেতু ইয়াত বহুতখিনি চকলেটৰ মিঠাই ইউজ কৰা হয়। নিমখটো দিলে সোৱাদটো বেলেঞ্চ হয়। এতিয়া মই ইয়াত অকণমান গাখীৰ দিছোঁ আৰু অকণমান কৰি এইখিনিতে ফেটি যাব লাগিব। আৰু লাহে লাহে কৰি ইয়াৰ কনচিষ্টেঞ্চিটো অলপমান পাতল কৰি দিব লাগিব, নহ'লে কেকত ইমান বেছি ডাঠ কনচিষ্টেঞ্চি আমাক নালাগে। এতিয়া মই ইয়াত অকণমান চকলেট এচেঞ্চ দি দিছোঁ। এতিয়া মই এইখিনি আকৌ ভালদৰে ফেটি লৈছোঁ। ইয়াৰ ওপৰত মই আকৌ অকণমান গাখীৰ দিছোঁ আৰু ফেটি গৈছোঁ। বেছিকৈ গাখীৰ দি নিদিব, বেছি পাতলা হৈ গ'লে নহ'ব। লাহে লাহে চাই লৈ নিজৰ জোখমতেৰে দি গ'লেই হ'ল। এতিয়া আমাৰ এইটোৰ কনচিষ্টেঞ্চিটো হৈ গ'ল বিচৰা ধৰণে, আৰু এইখিনি মই এঘণ্টামানৰ কাৰণে ৰাখি থ'ম। আৰু এইফালে মই এখন পুৰণা কেৰাহী ল'লোঁ আৰু তাৰ ওপৰত নিমখ দিছোঁ। আৰু নিমখখিনি চামুচেৰে মই সমান কৰি লৈছোঁ আৰু ভালদৰে গৰম হ'বৰ কাৰণে ৰাখি দিছোঁ। আৰু ওপৰত মই এখন ঢাকোনো দি দিছোঁ। এতিয়া মই এটা কেক পেন ল'লোঁ আৰু ওপৰত ৰিফাইণ্ড অইল অকণমান সানি দিছোঁ। চাৰিওফালে ভালদৰে সানি দিব। আৰু মই এতিয়া ওপৰত গোলকৈ কাটি ৰখা এখন বাটাৰ পেপাৰ দি দিছোঁ। বাটাৰ পেপাৰ নাথাকিলেও কোনো কথা নাই, আপোনালোকে কাগজ ব্যৱহাৰ কৰিব পাৰিব। আকৌ মই ইয়াৰ ওপৰত ভালদৰে অইল অকণমান সানি দিছোঁ। এতিয়া আমি এই বেটাৰটো ল'লোঁ আৰু ছাইডৰ পৰা লাহে লাহে কৰি দি গৈছোঁ। এতিয়া আমাৰ এইখিনি দিয়া হৈ গৈছে। আৰু এতিয়া আমি এইখিনি চাৰিওফালৰ পৰা টেপ টেপ কৰি দিব লাগিব, নহ'লে ভিতৰত বাবল থাকিলে ফুটা ফুটা হ'ব পাৰে। আৰু এতিয়া মই নিমখখিনিৰ ওপৰত এডাল ষ্টেণ্ড পাতি ল'লোঁ আৰু ষ্টেণ্ডটোৰ ওপৰত মই এই কেক পেনটো পাতি দিছোঁ আৰু ওপৰত ঢাকোন এখন মাৰি দিছোঁ। আৰু এয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। কেকটো সিজিছে নাই চাবৰ বাবে মই এডাল টুথপিক ল'লোঁ আৰু টুথপিকডালেদি এনেদৰে খুচি চালোঁ। যদি টুথপিকডালত এনেদৰে লাগি অহা নাই, তেন্তে গম পাব যে আমাৰ কেকটো ৰেডি হৈ গ'ল। আপোনালোকে চুৰি ব্যৱহাৰ কৰিও কৰিব পাৰে। এয়া চাওক, আমাৰ কেকটো ৰেডি হৈ গ'ল।
এতিয়া মই এখন প্লেট ল'লোঁ আৰু প্লেট লৈ এনেদৰে উলটিয়াই দিলোঁ কেকটো। এয়া আমাৰ কেকটো ৰেডি হৈ গ'ল। আৰু ইয়াৰ ওপৰৰ পৰা মই এতিয়া বাটাৰ পেপাৰখন এৰুৱাই দিম। এতিয়া মই এখন চোকা চুৰি ল'লোঁ আৰু ওপৰটো সমানকৈ কাটি দিছোঁ। মই কেকটোৰ ওপৰত অকণমান ডিজাইন কৰিম চকলেট দি। বহুত বেছি ডিজাইন নহয়, মই নাজানো ডিজাইন কৰিব, তথাপিও অকণমান চেষ্টা কৰিম। আৰু এতিয়া মই এটা টিপট ল'লোঁ আৰু টিপটত অকণমান পানী দিলোঁ আৰু গৰম হ'বৰ কাৰণে ৰাখি দিলোঁ। এতিয়া মই এটা গ্লাছৰ বাতি ল'লোঁ আৰু তাৰ ওপৰত চকলেট কেইডোখৰমান ভাঙি দি দিলোঁ। আৰু এইখিনি মই এতিয়া মেল্ট হ'বৰ কাৰণে ৰাখি দিছোঁ। পানীখিনি উতলি যাব আৰু আমাৰ চকলেটটো মেল্ট হৈ যাব। ইয়াত মই এইটো ডেইৰী মিল্ক চিল্ক ইউজ কৰিছোঁ। এয়া চাওক, আমাৰ চকলেটখিনি মেল্ট হৈ গ'ল। এতিয়া আমি এই চকলেটখিনি গৰমে গৰমে কেকটোৰ ওপৰত সানি দিম। ঠাণ্ডা হৈ গ'লে আকৌ চকলেটখিনি গোটা বান্ধি যাব। চাৰিওফালৰ পৰা মই ভালদৰে চামুচ এখনেৰে স্প্ৰেড কৰি লৈছোঁ। মই বহুত বিশেষ একো ডিজাইনিং নাজানো, তথাপিও অকণমান চেষ্টা কৰিম। এতিয়া আমাৰ ক্ৰীমখিনি সনা হৈ গৈছে আৰু মই ওপৰত জেমছ দি দিছোঁ চাৰিওফালৰ পৰা। এই কেকটোৰ আইডিয়াটো সম্পূৰ্ণ মোৰ নিজা হয়, সেয়েহে যি টি কৰি আৰু কেকটো বনাইছোঁ আৰু নিজৰ হিচাপত কেকটো ডিজাইনিং কৰিবলৈ চেষ্টা কৰিছোঁ। দেখাত কি হ'ল নাজানো, কিন্তু ঘৰতে বনাব পৰা এটা চিম্পল টেষ্টি কেক হয় এইটো। আৰু এতিয়া ৰাতিপুৱাৰ 5টা বাজিছে। Morning surprise नहीं यार दुप्पा लगे मैं आसो वीडियो देखा के लाइव जैसे मैं जब फुआ मम्मी दल Happy birthday to you. बाबू केक तो पोरोदा माइलो हाँ पोरोदा माइलो एटलिस्ट বিছনাতে কেক খাও তোমাৰ কপাল বনাওটা খালা যাও যাও খালো মই বনাইছোঁ। টেষ্টিং তোমাৰ কৰিব টেষ্টিং কৰিলো এতিয়া ভাইটিয়ে চবকে কেক খুৱাই দিছে। কালিয়ে মাহীৰ ল'ৰা আৰু মামাৰ ল'ৰা আহিছিল ভাইটিৰ বাৰ্থডে বুলি। এইটো ধৰ হ'ব কলাখালি সিস্টেম হ'ব চাইডটো সানি দে। চকলেটটো ৱেষ্ট হৈছে এতিয়া দুপৰীয়া হৈছে, আকৌ বৰষুণ দিবলৈ আৰম্ভ কৰিলে। চাওকচোন, পিছবেলা কিন্তু আকৌ বাৰ্থডে চেলিব্ৰেশ্যন আছে দেই। এইটো তাৰ বাৰ্থডে কেকটো ওচৰৰ বা এজনীয়ে বনাইছিল। মোৰ ভিডিঅ'টি আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোক মোৰ চেনেলত নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব মোৰ সকলোবোৰ ভিডিঅ' ন'টিফিকেশ্যন সকলোতকৈ আগতে পাবৰ বাবে। যদিহে ভিডিঅ'টি ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব সকলোৰে লগত। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।